সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ নিমন্ত্ৰণ প্ৰতি ৰক্ষা ৰাখি আপোনালোকে আজি এই সংবাদ মেলত উপস্থিত থকাৰ কাৰণে আৰু অনাগত দিনবোৰতো আপোনালোকৰ সহায় সহযোগিতা পাম বুলি আমি বাট চাই আছোঁ। আজি আমি প্ৰেছ মিট বা সংবাদ মেল আহ্বান কৰাৰ উদ্দেশ্যটো এইটো আছিল যে অসম ৰাজ্যৰ ভিতৰত কাৰ্বি আংলং জিলা অন্যতম জিলা। অসমৰ ৰাজ্যত কাৰ্বি আংলং জিলা হৈছে অসমৰ অভিন্ন অংগ বা অবিচ্ছেদ অংগ। আৰু আজি যিটো আধুনিক যুগত গোলকীকৰণ যুগত মানৱ সম্পদ উন্নয়ন কৰিবৰ কাৰণে বা মানৱ সম্পদ গঢ় দিবৰ কাৰণে যিটো উন্নত শিক্ষা মানদণ্ডৰ যিটো প্ৰয়োজন আছে আৰু অন্য জিলাৰ লগত যিটো আমি তুলনা কৰিলোঁ, কাৰ্বি আংলং জিলা অতি পিছপৰা। আৰু এই পিছপৰা হোৱা কৰা কাৰণটো ইয়াত মানে আমি দেখিব পাইছোঁ যে বহুত কাম কাজ যিখিনি লাগতিয়াল কাম কাজ কৰিব লাগে বিজেপি নেতৃত্বাধীন কাৰ্বি আংলং সাহিত্য পৰিষদে হওক, বিজেপি নেতৃত্বাধীন অসম চৰকাৰে হওক, তেওঁলোকৰ যিটো দায়িত্ব আৰু কৰ্তব্য পালন কৰা তেওঁলোকে সম্পূৰ্ণ ব্যৰ্থ হৈছে। আৰু আমি ক'ব বিচাৰিছোঁ যে অসমত বিশেষকৈ ষষ্ঠ অনুসূচী এলেকাত বিশেষকৈ কাৰ্বি আংলং ডিমা হাছাও আৰু বিটিআৰত মানৱ সম্পদ উন্নয়ন কৰিবৰ কাৰণে যিটো গুণগত শিক্ষাৰ যিটো প্ৰয়োজন আছে, যিটো মানে সেইখিনি কাম মানে যোগ্যতা শিক্ষক বা যিটো মানে ইফিচিয়েণ্ট টিচাৰ্ছ যিখিনি মানে তেওঁলোকে যিটো মানে নিযুক্তি দিবৰ কাৰণে অসম চৰকাৰৰ তত্বাৱধানত টেট এম্পাৱাৰমেণ্ট কমিটি গভৰ্ণমেণ্ট অফ আছামে যোৱা 2023 চনত 6 শিডিউল টেট বা ষষ্ঠ অনুসূচীত টেট এইখিনি পৰীক্ষা পতা হৈছে। কাৰ্বি আংলং ডিমা হাছাও আৰু বিটিআৰ ইতিমধ্যে বিটিআৰ আৰু ডিমা হাছাওটো এই যে 6 শিডিউল টেট বা ষষ্ঠ অনুসূচীত টেট যিটো উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলক তেখেতসকলক শিক্ষক নিযুক্তি দি আছে। কিন্তু কাৰ্বি আংলঙৰ প্ৰেক্ষাপটত যোৱা 2 বছৰ বা 2 বছৰ উকলি যোৱাৰ পিছতো বিভিন্ন অজুহাত দেখায় যিসকলে ষষ্ঠ অনুসূচীত টেট উত্তীৰ্ণ পৰীক্ষাৰ্থী তেখেতসকলক শিক্ষক নিযুক্তি দিয়াৰ পৰা তেওঁলোকক বঞ্চিত হোৱা আমি লক্ষ্য কৰি পাইছোঁ। আৰু সেইদিনা বিভিন্ন সময়ত আমি বিশেষকৈ আমাৰ সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকা আমাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি বিভিন্ন গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি বিভিন্ন পদক্ষেপ আমি লোৱা হৈছে। অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি আমি আপোনাৰ অসমৰ শিক্ষামন্ত্ৰী মহোদয় কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ পৰা আৰম্ভ কৰি শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য আমি এই সম্পৰ্কে আমি অৱগত কৰাইছোঁ। তথাপি তেখেতসকলৰ এই ক্ষেত্ৰত যিটো মানে আপোনাৰ 6 শিডিউল টেট উত্তীৰ্ণ পৰীক্ষাৰ্থী বা ষষ্ঠ অনুসূচীত টেট উত্তীৰ্ণ পৰীক্ষাৰ্থী তেখেতসকল যিটো শিক্ষক নিযুক্তি দিব লাগে সেই প্ৰক্ৰিয়াটো তেওঁলোকে সম্পূৰ্ণ কৰা নহ'ল বা পদক্ষেপ লোৱা নহ'ল। আৰু সেইদিনা তেওঁলোকে যে মানে এই যিটো ষষ্ঠ অনুসূচীত টেট উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলক শিক্ষক নিযুক্তি দিম বুলি তেখেতলোকে আমাৰ ডিফু প্ৰকাশিত বিভিন্ন স্থানীয় কাকতত তেখেতলোকে বিজ্ঞাপন দিয়া হৈছে। কিন্তু বিজ্ঞাপন দিয়া স্বত্তেও আজিকালি যিটো আজি এইবিলিলৈকে তেওঁলোকে যিটো মানে সাক্ষাৎকাৰ বা ইণ্টাৰভিউ মাতা নগ'ল। ইয়াত কি বুজায়? কাৰণ ইয়াত বুজাইছে তেওঁলোকে যিটো ৰাইজক মানে চকু ধুলি দিয়া বেলেগ একো নাই। কাৰণ যিটো বিধানসভা নিৰ্বাচন আৰু যিটো সমাগত আপোনাৰ কিছুদিনৰ আগত যিটো মানে মডেল কোড অফ কণ্ডাক্ট সেইখিনিও মানে মডেল মানে কি আপোনাৰ যিটো বিধানসভা নিৰ্বাচন চুমু চাপি অহাৰ লগে লগে তেখেতসকলে যিটো মানে ৰাইজক যিটো প্ৰলোভন দিবৰ কাৰণে ৰাইজক চকু ধুলি দিবৰ কাৰণেহে এই বিভিন্ন যিটো মানে স্থানীয় কাকত বিজ্ঞাপন দিয়া বা এইখিনি কাৰ্যকলাপ কৰা বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। আৰু এইটো এটা নিৰ্বাচনী টোপ বা নিৰ্বাচনী ললিপপ বুলিও আমি মানে ভাবিবলৈ বাধ্য হৈছোঁ। সেয়েহে আমি ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে 2023 যিটো মানে আপোনাৰ ষষ্ঠ অনুসূচীত টেট উত্তীৰ্ণ পৰীক্ষাৰ্থী তেখেতসকলক অতি শীঘ্ৰে তেখেতসকলক যিহেতু তেখেতসকলে শিক্ষক হোৱাৰ যিটো যোগ্যতা আছে, যোগ্যতা থকা ব্যক্তিসকলে তেখেতসকলক অতি শীঘ্ৰে শিক্ষক নিযুক্তি দিব লাগিব। আৰু আমি ক'ব বিচাৰিছোঁ যে প্ৰাথমিক পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো শিক্ষক বহুত নাটনি হৈ আছে। আপোনাৰ কাৰ্বি আংলঙৰ প্ৰেক্ষাপট যদি আমি চাই 208টা প্ৰাথমিক বিদ্যালয়ত এজন শিক্ষকে পাঠদান কৰিছে। তাৰ বিপৰীতে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 900ৰে অধিক শিক্ষক পদ এতিয়াও খালী হৈছে। যদি শিক্ষক নাই তেতিয়াহ'লে এই যিটো গুণগত এই যিটো আধুনিক যুগত এই গোলকীকৰণ যুগত কেনেধৰণৰ আমি
কেনেধৰণৰ আমি গুণগত শিক্ষা পাম, কেনেধৰণৰ আমি কোৱালিটি এডুকেশ্যন পাম, সেইটো এটা চিন্তনীয় বিষয় হৈ পৰিছে। আমি এই সম্পৰ্কে বাৰম্বাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী ডক্টৰ তুলিৰাম ৰহাং ডাঙৰীয়া, শিক্ষা বিভাগৰ কাৰ্যবাহী ৰিচাৰ্ড টপি ডাঙৰীয়াকো আমি সাক্ষাৎ কৰি যে বাৰম্বাৰ আমি স্মাৰক পত্ৰ প্ৰদান কৰি বাৰম্বাৰ আমি স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে, কিন্তু তেখেতসকলে বিভিন্ন অজুহাত দেখাই এই যিটো মানে শিক্ষক যিটো নাটনি সেই কাম কাজ তেনেহ'লে কৰা আমি দেখা নগ'ল। তাৰ লগতে যিটো মানে কি অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াও আমি সাক্ষাৎ কৰি এই শিক্ষক নাটনি সম্পৰ্কেও আমি বাৰম্বাৰ অৱগত কৰাইছোঁ, তথাপি তেখেতসকলে বিভিন্ন অজুহাত তেখেতসকলৰ এই যিটো মানে প্ৰক্ৰিয়া যিটো সম্পূৰ্ণ কৰিব লাগিছে সেই প্ৰক্ৰিয়াটো তেখেতলোকে সম্পূৰ্ণ কৰা নাই। আৰু বাৰম্বাৰ আমি ডিফুৰে হওক বা আপোনাৰ যে আমাৰ সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকা বিভিন্ন আঞ্চলিক সমিতিৰ উদ্যোগতো আমি শিক্ষক নাটনি পূৰণ কৰিব লাগে বুলি আমি বা উন্নত শিক্ষা মানদণ্ডৰ যিটো মানে ইয়াৰ কাৰ্বি আংলঙত যিটো মানে সা সুবিধা দিব লাগে, আন্তঃগাঁথনি পৰা আৰম্ভ কৰি বিভিন্ন সেইখিনি দিব লাগে বুলি আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজতে আমি প্ৰতিবাদী কাৰ্যসূচী আমি সাব্যস্ত কৰিছোঁ। তাৰ উপৰি আমি গুৱাহাটী চচলতো আমি এঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি আমি আমাৰ দাবীসমূহ মানে আমি পূৰণ কৰিবৰ কাৰণে আমি চৰকাৰ বা উৰ্ধতন কৰ্তৃপক্ষক আমি এচাৰ দিয়া হৈছে। তথাপি তেখেতসকলে বিভিন্ন অজুহাত দেখাই এই সাহসীয় বিজেপি চৰকাৰ যিটো কাৰ্বি আংলং ৰাইজক যি ধৰণৰ তেখেতসকলে যিটো কাম কাজ কৰিব লাগে, তেখেতসকলে যিটো প্ৰতিশ্ৰুতি দিছে যে গুণগত শিক্ষা, তেখেতসকল গুণগত শিক্ষা দিয়াৰ পৰা তেখেতসকল কোনো কাম কাজ কৰা আমি দেখিব পোৱা নাই। আৰু আমি এছেগতে ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে ষষ্ঠ ৰচিত টেট উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলক যদি শিক্ষক নিযুক্তি নিদিয়ে, তেতিয়া আগন্তুক দিনবোৰত আমি গণতান্ত্ৰিক পদ্ধতিৰে আমি ধাৰাবাহিকভাৱে বা আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু সম্পূৰ্ণ জগৰীয়া হ'ব বিজেপি নেতৃত্বাধীন কাৰ্বি আংলং ছাত্ৰ পৰিষদ আৰু বিজেপি নেতৃত্বাধীন অসম চৰকাৰে দায়ী হ'ব বুলি আজি সংবাদ মেলৰ যোগেদি আমি সকীয়াই দি ক'ব বিচাৰিছোঁ। এইখিনি আমাৰ বক্তব্য, বাকীখিনি আমাৰ সম্পাদক মহোদয় আছে, তেখেতে এইখিনি তেখেতে বক্তব্য দাঙি ধৰিব। ধন্যবাদ। এই প্ৰেছ মিটত উপস্থিত হোৱা সাংবাদিক বন্ধুসকলক মই সকলোকে আপোনালোকক মাতাৰ কাৰণে, আপোনালোকে অহাৰ কাৰণে আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ মূল বিষয় কথাখিনি হ'ল কাৰ্বি আংলঙৰ যোনটো শিক্ষা অনুষ্ঠান যোনটো ব্যৱস্থালৈ গৈ আছে, সেই ব্যৱস্থা আটাইতকৈ দুখ লগা বিষয় কথাৰ কাৰণে আজি আমি এই সংবাদ মেল দিবলৈ আমি বাধ্য হ'লোঁ। কাৰণ কথাটো হ'ল আমি কাৰ্বি আংলঙৰ সেই যোনবিলাক অনুষ্ঠান, যোনটো শিক্ষা অনুষ্ঠান সাধাৰণ গ্ৰাছৰুট লেভেলৰ যোনটো ৰাইজৰ যোনটো উন্নয়নৰ যোনবিলাক কথা আমি বিভিন্ন সময়ত এই কথাবোৰ উত্থাপন কৰি আছোঁ। বিভিন্ন প্ৰান্তত আমি আন্দোলন কৰি আছোঁ। বিভিন্ন সময়ত আমি দিছপুৰৰ পৰা অট'নমাছ কাউন্সিলৰ প্ৰত্যেকটো অথৰিটিক আমি মেম'ৰেণ্ডাম প্ৰদান কৰি আছোঁ। কিন্তু তেওঁলোকে যোনখন মেম'ৰেণ্ডাম দিওঁ আমি গণতান্ত্ৰিক যোনটো ব্যৱস্থাৰে কৰোঁ, এই ব্যৱস্থা ক্ষেত্ৰত এই শাসকীয় বিজেপি চৰকাৰে কোনো নেমানে বুলি আমি ভাবিবলৈ বাধ্য হৈ গ'লোঁ। সেইটো কাৰণে বাধ্য হৈ গ'লোঁ আজি বছৰ ধৰি যোনটো কাৰ্বি আংলঙৰ যোনটো মানৱ সম্পদ গঢ় তোলা যোনটো বিভাগ আছে, যোনটো শিক্ষা বিভাগ, এই কাৰ্বি আংলঙৰ যোনটো ফুপুলা স্বৰূপ চলি আছে, এই ফুপুলা স্বৰূপৰ ওপৰত কোনো এই শাসকীয় বিজেপি চৰকাৰে কোনো ব্যৱস্থা লোৱা আমি লক্ষ্য কৰিব পৰা নাই। তাৰ ওপৰতে তেওঁলোকে কৈ থাকে গুণগত শিক্ষাৰ কথা কৈ থাকে, বিভিন্ন ধৰণৰ মেল মিটিঙত বিভিন্ন সংবাদ মাধ্যমত কথা কৈ থাকে তেওঁলোকে যে আমি বিভিন্ন ধৰণৰ গুণগত শিক্ষাৰ কথা ক'ম, মানে বিভিন্ন ধৰণৰ তেওঁলোকে কথাবোৰ কৈ থাকে, কিন্তু আমি লক্ষ্য কৰিব পাওঁ কিন্তু বাস্তৱত তাৰ কোনো কাম আমি লক্ষ্য কৰিব পৰা নাই। আজি যদি আমি লক্ষ্য কৰিব বিচাৰোঁ, যদি সেই গুণগত শিক্ষাৰ কথা যদি ক'ব বিচাৰোঁ, সাধাৰণ ৰাইজৰ যোনখিনি শিক্ষা অনুষ্ঠান, যিহেতু প্ৰাইভেট স্কুলত নহয় গভৰ্ণমেণ্ট স্কুলত যোনখিনি শিক্ষাৰ্থীয়ে যোনসকল পঢ়ি থাকে, আজি তেওঁলোকৰ যোনখিনি দুৰৱস্থা চলি আছে, এই দুৰৱস্থা আমি ক'বলৈ বিচাৰিছোঁ। আজি এই শাসকীয় বিজেপি চৰকাৰে, যোনখন চৰকাৰে এই মানে ডেভেলপমেণ্টৰ কথা কৈ থাকে, উন্নয়নৰ কথা কৈ থাকে, আজি ক'ব বিচাৰোঁ আজি যোনসকল আমি লক্ষ্য কৰিব পাইছোঁ যে প্ৰাইমেৰী এডুকেশ্যন বিভাগত ৱেষ্ট ইষ্ট মিলাই ছিংগুল টিচাৰ 208টা বৰ্তমান হৈ আছে। তাৰ উপৰি চৰকাৰে বিভিন্ন ধৰণৰ তেওঁলোকক নিযুক্তি কৰি থাকে, BLO FLO বিভিন্ন ধৰণৰ তেওঁলোকক নিযুক্তি কৰি থাকে। তেওঁলোকে যোনখিনি জ্ঞান দিব লাগে, যোনখিনি জ্ঞান সাধাৰণ যোনটো গয়া ৰাইজৰ ল'ৰা ছোৱালী যোনসকল পঢ়ি থাকে, তেওঁলোকে যোনখিনি জ্ঞান পাব লাগে, এই জ্ঞানৰ পৰা তেওঁলোকে বঞ্চিত হৈ থকা লক্ষ্য কৰিব পাইছোঁ। সেয়েহে আমাৰ সাধাৰণ ৰাইজৰ যোনখিনি কম্পিটিশ্যন কৰিব পাৰে, যোনখিনি ভাল ল'ৰা ছোৱালীৰ লগত আজি কৰিব পৰা হোৱা নাই। আৰু লগতে ক'ব বিচাৰোঁ হাইস্কুল হাই ছেকেণ্ডেৰী লেভেলত যোনটো মাৰাত্মকভাৱে একদম যোনটো টিচাৰ ভেকেঞ্চি হৈ আছে, 15টা 16টা 20টাকৈ প্ৰত্যেকটো হাইস্কুল হাই ছেকেণ্ডেৰী লেভেলত ভেকেঞ্চি হৈছে, টিচাৰ নাই তাত। যেনে ধৰণৰ ব্যৱস্থা যোনটো জ্ঞান প্ৰদান কৰিবলৈ, জ্ঞানৰ পৰা
প্ৰকৃততে আমাৰ শিক্ষাৰ্থীসকলে বঞ্চিত হৈ থকা আমি লক্ষ্য পাইছোঁ আৰু এই কথাবোৰ আপোনালোকৰ ওচৰত আমি এনে কোৱা নাই এইবিলাক আমি প্ৰত্যেকটো বস্তু তথ্য সহকাৰে কৈছোঁ য'ত ইয়াত স্পষ্টভাৱে অফিচিয়েলি লিখা আছে যে হাইস্কুল হাই ছেকেণ্ডেৰী লেভেলত 26 চনত 900টা ভেকেন্সি হৈ আছে 900টা আপুনি ভাবিব নোৱাৰিব যে 900টা পোষ্ট ভেকেন্সি যদি হৈ আছে এই কাৰ্বি আংলঙৰ পোৱেচিছ মিলাই তেতিয়াহ'লে আৰু ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কি হৈ আহিব পাৰে সেইকাৰণে আমি ক'ব বিচাৰোঁ যোনজন এডুকেশ্যনৰ ইয়েন ডাঙৰীয়া ৰিচাৰ্চ ৰবি ডাঙৰীয়াই তেওঁ কৈ থাকে কোৱালিটি এডুকেশ্যন এই তেনেকুৱা ভেকেন্সি হ'লে হ'ব পাৰিব নেকি আমাৰ সাধাৰণ ৰাইজৰ ল'ৰা ছোৱালীয়ে গুণগত শিক্ষা যদি নাপায় তেতিয়াহ'লে এই টপ কলেজ স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীৰ লগত আমাৰ ল'ৰা ছোৱালীখিনি যিকোনো চাকৰি ক্ষেত্ৰত হওক যিকোনো ক্ষেত্ৰত হওক তেওঁলোকৰ কম্পিটিশ্যন কৰিব পাৰিব নেকি সেইকাৰণে আমি ক'ব বিচাৰোঁ যে এই বিজেপি চৰকাৰখন এখন মিছলীয়া চৰকাৰ এখন ঠগবাজ চৰকাৰ আমি বিভিন্ন সময়ত এই কথাবোৰ উত্থাপন কৰি আছোঁ আজি যদি 2000 চনৰ আগৰ পৰাও যদি ভেকেন্সি টিচাৰসকল যদি ৰিটায়াৰমেণ্ট হ'ল আজি এই পোষ্টটো কিন্তু এতিয়ালৈকে কোনো টিচাৰ ইয়াৰ ঠাইত কোনো এপইণ্টমেণ্ট দিয়া হোৱা নাই আজি বছৰ ধৰি হওক সি কংগ্ৰেছৰ দিনৰ পৰাই হওক সি বিজেপি চৰকাৰ দিনতে হওক কিন্তু এই বিজেপি চৰকাৰে কৈ থাকে কিন্তু গুণগত শিক্ষা ডেভেলপমেণ্টৰ কথা কয় যোনটো কোৱালিটি এডুকেশ্যন কিন্তু কোৱালিটি এডুকেশ্যনটোৰ ভৰ্তিততে আমি পোৱা নাই সেইকাৰণে আজি এই সংবাদ মাধ্যমৰ থ্ৰুদি আপোনালোকৰ যোগেদি আমি ক'ব বিচাৰোঁ এই শাসকীয় বিজেপি চৰকাৰক আমি ক'ব বিচাৰোঁ যে তেওঁলোকে কেতিয়া কাৰ্বি আংলঙত এই ভেকেন্সিবোৰ ফুলফিল কৰিব তেওঁলোকে স্পষ্ট বুলি ক'ব লাগে আৰু তেওঁলোকে যোনটো আমি লক্ষ্য কৰিব পাইছোঁ যে আজি কিছুদিন আগত তেওঁলোকে যোনটো বিজ্ঞাপন ওলাইছে কাৰ্বি আংলঙত যে আমি টিচাৰ দিম বুলি কিন্তু এই বিজ্ঞাপন ৰাজনীতিৰ কাৰণে বিজ্ঞাপন হৈ আছে নেকি যেহেতু আহি আছে আপোনাৰ আমাৰ যোনটো MLA যোনটো ইলেকশ্যন আহি আছে যোনটো সেই ইলেকশ্যনৰ কাৰণে তেওঁলোকে এইটো এটা ৰাজনীতি কৰাৰ কাৰণে বিজ্ঞাপন উত্থাপন হৈছে নেকি আমি ভাবিবলৈ বাধ্য হৈ গ'লো কাৰণ সেইটো কাৰণে কাৰণ আজি কিছুদিন আগত আমি বিভিন্ন সময়ত লক্ষ্য পাওঁ বিজ্ঞাপন ওলায় কিন্তু আজিলৈকে ইণ্টাৰভিউ পতা নাযায় কিয় সেইকাৰণে বিভিন্ন ধৰণৰ কথাবোৰ আছে এই কথাবোৰ আমি অট'নমাছ কাউন্সিলৰ প্ৰত্যেকটো অথৰিটিক আমি আপোনালোকৰ সংবাদ মাধ্যমত তেওঁলোকক সুধিব বিচাৰিছোঁ তেওঁলোকে এই প্ৰকৃততে যোন সমস্যাবোৰৰ পৰা তেওঁলোকে যদি দূৰত্ব নাযায় কৰি তেওঁলোকে সাহসে এই কথাবোৰ তেওঁলোকে যদি ক'বলৈ পাৰে তেতিয়াহ'লে আমি ভাবিম যে প্ৰকৃততে তেওঁলোকৰ দম আছে কিন্তু যদি এই কথাবোৰ যদি তেওঁলোকে যদি ক'বলৈ যদি সাহস নাই প্ৰত্যেকটো অথৰিটিয়ে তেওঁলোকে নিজৰ পদ ৰিজাইন দিব লাগে বুলি আমি আপোনালোকৰ যোগেদি আমি দাবী জনাব বিচাৰিছোঁ যোনখিনি কৈছে আপোনালোকে যোনখিনি কথা কৈছে এইটো সুন্দৰ কথা কৈছে আজি যোনসকল আমি লক্ষ্য কৰিব পাইছোঁ যে বিভিন্ন প্ৰান্তত যোনটো একালব্য বুলি বিদ্যালয় তেওঁলোকে যোনটো হেৰি কৰিছে আজি আপোনালোকে এই অনুষ্ঠানবিলাক আপোনালোকে স্কুলত ভিজিট কৰিব চাওকচোন কিমানজন তাত ষ্টুডেণ্ট আছে কি হৈ আছে তাত গাঁথনি কি দূৰ অৱস্থা চলি আছে আপোনালোকে এবাৰ গৈ চাওকচোন এখন চেণ্ট্ৰেলৰ পৰা আহিছে সেইটো আমি আদৰণি জনাইছোঁ আমাৰ ডেভেলপমেণ্ট লাগে আমাৰ গুণগত শিক্ষা কথা প্ৰথম লাগিবই আমাৰ প্ৰথম জীৱনৰ প্ৰথম পাঠনিৰ ক্ষেত্ৰত আমাক লাগিবই কিন্তু সেই যোনখিনি বস্তু আহিছে আজি প্ৰত্যেকটো আপোনালোকে চাবলৈ যাওক যদি আমি যদি এই গুণগত শিক্ষা যদি ক'বলৈ যাওঁ তাত কি অৱস্থা চলি আছে আপোনালোকে লক্ষ্য কৰিব পালে গম পাব যে সেই প্ৰকৃততে কেতিয়াও আমাৰ কাৰ্বি আংলঙৰ ৰাইজে কেতিয়াও ইয়াৰ গুণগত শিক্ষাৰ পৰা বঞ্চিত হৈ আছে আজি যদি কাৰ্বি আংলঙৰ যদি আমি যদি কওঁ গুণগত শিক্ষাৰ যোনটো চেণ্ট্ৰেল স্কুল আজি হাওৰাঘাটতে একালব্য এখন স্কুল বিদ্যালয় দিছে আজি হাওৰাঘাটত বিভিন্ন সময়ত আমি উত্থাপন কৰিছোঁ যোনটো পলিটিক্স তাত আজি কিছুদিন আগত যোনটো খোৱা নামত ল'ৰা ছোৱালী যোনটো মেডিকেল হ'ব লগা হ'ল মেডিকেলত নি কৰি তেওঁলোকক কিহেৰে নিছে আপোনালোকে গম পায়নে তেওঁলোকক বাইকেৰে নিছে অটৰে নিছে সেই যোনটো চেণ্ট্ৰেল স্কুল তাত এখন এম্বুলেন্স হ'ব লাগিছিল গুণগত শিক্ষা তাত সঠিক টিচাৰ এপইণ্টমেণ্ট হ'ব লাগিছিল আজিলৈকে কিয় দিব পৰা নাই তাতো শিক্ষা ব্যৱস্থা আৰু তাত যদি সাধাৰণ ল'ৰা ছোৱালী যদি বেমাৰ যদি হয় ল'ৰা ছোৱালীবিলাকৰ শিক্ষাৰ্থীসকলক তেওঁলোকে যোনখিনি ডক্টৰেট যোনটো ফেচিলিটি দিব লাগে সেই ফেচিলিটি কিয় দিব পৰা নাই এই চৰকাৰখনে এই গুণগত শিক্ষাৰ কথা কম নেকি আমি এখন তেওঁলোকে বিভিন্ন ধৰণৰ স্কিম আনিছে তেওঁলোকে নিজৰ কণ্ট্ৰেক্টাৰগিৰি দেখাই কৰি তেওঁলোকে নিজৰ বেনিফিটৰ কাৰণে ডেভেলপমেণ্ট কৰি কিন্তু সাধাৰণ কি ডেভেলপমেণ্ট হৈছে তেওঁলোকক চেলেঞ্জ কৰিছোঁ তেওঁলোকে যদি আপোনালোকৰ যোগেদি আমি চেলেঞ্জ কৰিব বিচাৰিছোঁ প্ৰত্যেকটোৰ অথৰিটি আহক আপোনালোকৰ যোগেদি আমি চেলেঞ্জ কৰিছোঁ তেওঁলোকে আমাক মাতক আমিও তেওঁলোকৰ লগত যাম প্ৰকৃততে শিক্ষাত কি উন্নয়ন হৈছে তেওঁলোকে আমাক দেখাব লাগে তেওঁলোকে সবকা সাথ
আজি আমাৰ প্ৰথম মানুহৰ জীৱনতে প্ৰথম পাতনি মিলা বিভাগটো হৈছে শিক্ষা অনুষ্ঠান এই শিক্ষা অনুষ্ঠানতেই যদি এই দুৰৱস্থা হয় তেতিয়াহ'লে কাৰ্বি আংলঙত 30টা ডিপাৰ্টমেণ্ট আছে তাৰ কি দুৰৱস্থা হ'ব আপোনালোকে নিজেই আমি ভাবাটো গমেই পাওঁ যে কি অৱস্থাত চলি আছে কাৰ্বি আংলঙখন যেনেকৈ ধৰণত চলিব লাগে কোনো ধৰণৰ তেনেকুৱা নহয় যোনটো প্ৰথম পাথনি যোনটো মানুহৰ মানৱ সম্পদ গঢ় তোলা যোনটো বিভাগতে যদি এই দুৰৱস্থা হয় বাকী ডিপাৰ্টমেণ্টটো আমি বাদেই দি দিলোঁ বাকী কথাখিনি সেইকাৰণে তেওঁলোকে যোনখিনি ৰাজনীতি কৰি আছে সেই ৰাজনীতি বন্ধ কৰি প্ৰকৃততে সাধাৰণ যোনটো দৰিদ্ৰৰ ল'ৰা ছোৱালীসকলে যোনটো গভৰ্ণমেণ্ট স্কুলত যোনটো পঢ়ি তেওঁলোকে যোনটো শিক্ষা পাঠদান ল'বলৈ যায় সঠিক ৰূপে তেওঁলোকক যাতে এইখিনি ব্যৱস্থা কৰিব লাগে বুলি আমি দাবী জনাব বিচাৰিছোঁ চাওক এই যোনটো টিচাৰ যোনটো আজি 900 যোনটোৰ ভেকেঞ্চি হৈছে সেইটো আজি এই 10 বছৰ যোনখন অসম চৰকাৰে যোনখন বিজেপি চৰকাৰে লৈ কৰি আছে তেওঁলোকৰ দিনতে নহয় কংগ্ৰেছৰ দিনতো আছে কিন্তু এই চৰকাৰখনে কিন্তু আজি গুণগত শিক্ষাৰ কথা পেটু ফালি ফালি কোনে চুই থাকে এই বিজেপি চৰকাৰখনে চুই থাকে বিভিন্ন ধৰণৰ তেওঁলোকে আজি কিছুমান বিভিন্ন ধৰণৰ আঁচনি স্কিম আনিছে তেওঁলোকে আজি কোৱালিটি এডুকেশ্যনৰ কাৰণে আপোনাৰ হাই স্কুলৰ পৰা হাই ছেকেণ্ডেৰী লেভেল তেওঁলোকে কৰিছে তাত কিন্তু টিচাৰ আছে নেকি বিভিন্ন ধৰণৰ তেওঁলোকে কৰি আছে আজি তেওঁলোকে কাউন্সিলৰ যোনসকল কন্টেক্সুৱেল টিচাৰ তেওঁলোকে এপইণ্টমেণ্ট কৰি আছে তেওঁলোকক দৰমহা দিব পাৰিছে নেকি আজি কেইবছৰৰ মূৰত তেওঁলোকক দৰমহা দিয়ে বছৰৰ মূৰত দৰমহা দিয়ে আমি বিভিন্ন কথা সময়ত এই কথাবোৰ উত্থাপন কৰি আছো যে তেওঁলোকক ৰেগুলাইজ কৰিব লাগে কাৰণ তেওঁলোকে যদি দৰমহা যদি বছৰত যদি পায় তেওঁলোকৰ যদি স্কুলখন যদি 20 কিলোমিটাৰ দূৰত তেওঁ সদায় যোৱা যাতায়াতৰ কথা ব্যৱস্থা কথা আছে তেওঁলোকে সদায় যাব পাৰিব নেকি এই বিভিন্ন ধৰণৰ কথা আমি বিভিন্ন সময়ত অটোনমাস কাউন্সিলৰ অথৰিটিক জনাই আছো আৰু এই কাৰণে আমি এই চৰকাৰখনক ক'ব বিচাৰো তেওঁলোকে বিভিন্ন ধৰণৰ শিক্ষাৰ যোনটো ডেভেলপমেণ্টৰ কথা কয় কিন্তু তেতিয়াহ'লে এই বস্তুৰ ওপৰত তেওঁলোকে নজৰ ৰাখিব লাগিছিল কাৰ্বি আংলঙৰ যোনখিনি শিক্ষা অনুষ্ঠান মানে কি অসম চৰকাৰে কি কাৰ্বি আংলঙৰ কি মাহিৰা দৃষ্টিভংগী চাই নেকি যে আজি শিক্ষাৰ যোনটো ভেকেঞ্চি হৈ আছে আজি 900 আটাইতকৈ আপুনি ভাবক কোনখন ডিষ্ট্ৰিক্টত তেনেকৈ 900 ভেকেঞ্চি আছে আজি কাৰ্বি আংলঙত 900 যোনটো যিহেতু কাৰ্বি আংলং এখন পিছপৰা অঞ্চলত চাই ইয়াতো টিচাৰটো অলপ এভেইলেবল হ'ব লাগিছিল বেলেগত ডিষ্ট্ৰিক্টতকৈ কিন্তু ইয়াতে যদি 900 যদি হাই স্কুল হাই ছেকেণ্ডেৰী লেভেলত যদি ভেকেঞ্চি হৈ আছে তেতিয়াহ'লে কেছটো দাম মাৰি থকা চৰকাৰ কোন বিজেপি চৰকাৰ আমি বিজেপি চৰকাৰকে সেইকাৰণে প্ৰশ্ন সুধিম যে তেওঁলোকে অতি সোনকালে এইটো কেতিয়া ফুলফিল কৰিব সেই কথাখিনি আপোনালোকে যদি আমি তেওঁলোকক ক'ব বিচাৰিছোঁ